নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ ভালেই, আপোনালোকৰ মোৰ ভালেই। তেন্তে ব'লক ভিডিঅ' এটা আৰম্ভ কৰোঁ। বিশেষকৈ ভিডিঅ'টো আজি বেলেগ একো হ'বলৈ যোৱা নাই। আজি আমি আহি আছোঁ PTC পুলিচ, এইটো PTC কি বুলি কয়? PTCৰ ফুল মিনিং হৈ গ'ল পুলিচ ট্ৰেইনিং কলেজ। আজি মই আহিছোঁ, যোনসকলে PTC দেখা নাই ন, পুলিচ ট্ৰেইনিং কলেজ, তো সেইসকলে কৰিব। এতিয়া আহি আছোঁ এইফালে দেখুৱাবলৈ। চাই থাকক, আপোনালোকেও চাই থাকক, আমিও চাওক কেনেকুৱা লাগে, কি হয় কি নহয় সকলোবোৰ দেখুৱাম। আমি গৈ আছোঁ এতিয়া বৰ্তমান এইফালেদি গ'লে এইটো যাম, আপোনালোকে চাওক। ইফালে গৈ এইটো তাত দেখিছে নহয়, তালৈ গৈ আছোঁ। বলক কি কি আছে কি কি নাই চব সকলোবোৰ দেখুৱাম। তেন্তে ভিডিঅ'টো চাই থাকক। আৰু আহি আছোঁ, আহি পোৱাই নাই। চাওক, জুম কৰি দেখুৱাই দিছোঁ। ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে বন্ধুসকল, চাই থাকিব। আহি আছোঁ, আহি নেপাইছোঁ। খোজকাঢ়ি আহিছোঁ, আহিয়ে নাপাইছোঁ। তেন্তে অলপ দৌৰিব লাগিব, দৌৰিলেহে পামগৈ। দৌৰক আমাৰ লগত, আপোনালোকৰ দৌৰক, তেতিয়াহে পামগৈ। নহ'লে আজি নেপামেগৈ। বলক এই চাই লওক, আহি দৌৰি কিবাকৈ পাইছোঁ। মাইগত ভাগৰ লাগিছে একদম। অকল আহি পালোঁ আমি এয়া ওপৰলৈ অলপ গৈছিলোঁ যে, এইটো আহি পালোঁ। চাওক না ভিউটো কি মজা লাগিছে। চাওক না ইয়াৰ তলৰ পৰাই চাওক না কি মজা লাগিছে। বন্ধুসকল আহিব পাৰে, ইয়াতে ধুনীয়াকৈ চাব পাৰে। বন্ধুসকল এয়া আহিছিলে আৰু দেখুৱাব লাগে। চাওক, এয়া তলৰ ফালে আহিলেও আমি কি ধুনীয়া ভিউ দেখিবলৈ। ইফালে ভিউটো চাব, আপোনালোকৰ আহিব। এয়া কণখন ভাইটিহঁতে খেলি আছে, আমিও ভাবিছোঁ অকণমান খেলোঁ বুলি। যে খেলিব দিয়ে খেলিম আৰু। চেনেল আছে বুলি কৈছে, চেনেলটোৰ নামটো কৰিব, আপোনালোকে চাই ছাবস্ক্ৰাইব কৰিব। চেনেলৰ নাম আয়ুষ গেমিং। আৰু মোৰ কিবা চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। বন্ধুসকল তলৰ পৰা অকণ ভিউটো দেখুৱাই দিছোঁ, চাওকচোন কেনেকুৱা লাগে বাৰু। ভিতৰত গ'লোঁ, ভিডিঅ' কৰিলোঁ, বহুতকেইটামান ক্লিপ ল'লোঁ আৰু বহুতখিনি দেখুৱাবলৈ নিজকে ক'বলৈ মানে এনেকুৱা লাগিছে, বেয়া লাগিছে আৰু। ভিডিঅ' ক্লিপকেইটা ডিলিট কৰি তাত মানে বোলো ছাৰজনে ক'লে যে ইয়াত ভিডিঅ' একে আমি ইয়াত লিখা নাছিলে। যদি লিখা থাকিলে আমি গম পালোঁহেঁতেন যে ভিডিঅ' ক্লিপ আৰু পাৰ্মিশ্যনটো বাহিৰত লোৱাটো মোৰ পাৰ্মিশ্যন আছে বুলি ক'লে, তো ভিতৰত নাই বুলি ক'লে। তেতিয়া নাই বুলি ক'লে আমি ডিলিট কৰিব লগা হ'ল। কি ক'ম আৰু, ডিলিট কৰি দিলোঁ আৰু। তেন্তে কেইটামান আছে, যিকেইটা আছে সেইকেইটাকে দেখুৱাম আৰু। আহি আছোঁ এতিয়া চাইকেলৰ কেৰিয়াত বহি এইফালে আছে লগৰ বিপ্লৱ বৰা। वीडियो इसका जो चैनल है वो पूरा का पूरा सपोर्ट करो। वो लाइक शेयर सब्सक्राइब चाहिए, कमेंट नहीं चाहिए भाई। जितना हो सके शेयर करो और सब्सक्राइब करो। পেডেল মাৰি বন্ধে চাইকেল চলাই যাম, পদূলি এৰি ভণ্টি তোমাৰে ঘৰ পা। এতিয়া আহিছোঁ কালী মন্দিৰৰ বাগানৰ ভিতৰত সোমাই। এইটো হাতত দিব লাগিব, ধৰ কালী মন্দিৰত আহি আছোঁ। ইফালে বোলে মোবাইলটো ইটো হাতত দিব লাগিব কৈছে। এতিয়া চাওক আৰু বাগানৰ এই মিলন কেনেকুৱা, ভালনে? অকল চাওক না ভিউটো কি মজা লাগিছে। ইয়াৰ পৰা মজা
লাগিছে মজা আহিব পাৰে আপোনালোকে ইয়াতে বন্ধুসকল চাওক না ভিউটো কি মজা লাগিছে একদম ধুনীয়া কি নাজাৰা ৱাও ৱাও মজা লাগা মজা আহিব পাৰে আপোনালোকো ফটো মাৰিবলৈ আহিব পাৰে যি মন যায় চেনি খাবলৈ পাৰে এটা ধুনীয়া ধুনীয়া চাহাৰা এনেকুৱা লাগিছে যেন ইয়াতে ঘৰ এটা বনাই থাকিয়ে যাম নেকি গুচি যাবলৈ মনে নগৈছে আৰু বন্ধুসকল চাওক না ৱাও ৱাও আমি আহি পালোঁ এতিয়া কালী মন্দিৰৰ ভিতৰলৈ যাম কি আছে কি নাই সকলোবোৰ দেখুৱাম তেন্তে চাওকচোন কি আছে এয়া আহি পালোঁ এতিয়া কালী মন্দিৰত ইফালে দোকান আছে পুৰা কাপোৰীয়া চাৰা এয়া হৈছে কালী মন্দিৰত সোমাই যোৱা গেট বলকচোন সোমাই যাওক কি আছে কি নাই দেখাবলৈ চেষ্টা কৰিম আৰু বহুত মানুহ আহিছে আহি গাড়ী ভাড়া কৰিও আহে খানা পিনা খাই বনাই মেলিও খাই যায় অকল ফাইনেলি আমি ভিতৰত আহি পালোঁ ভিতৰৰ নজৰা চাওক না ধুনীয়া এইফালে সোমাই আহিলে পাব এইখন শ্ৰী শ্ৰী মা মহাকালী মন্দিৰ চাই লওক ইফালে ৱাও পৰিৱেশ চাওক না কিমান ধুনীয়াকৈ চাকি জ্বলাব পৰা সুবিধা কৰি থৈছে মন্দিৰৰ ভিতৰত এই পৰিৱেশ এয়াই অসম আৰু কি ক'ম বুজাবলৈ ভাষা নাই কিমান ধুনীয়াকৈ সুবিধা কৰি থোৱা হৈছে অকল ইয়াতো সেইকে আজি প্ৰথম আহিছিলোঁ ভাবিছিলোঁ কালী মন্দিৰত যায় বস্তুবোৰ দেখুৱাম কি আছে কি নাই দেখুৱাম ইয়াত আহি ইয়াতো গোটেইখন বন্ধই কৰি দিলে তেন্তে একো দেখুৱাবই নহ'লে আপোনালোক যিখিনি দেখুৱাইছোঁ সেইখিনি আৰু আপোনালোকে চাই কি ভাল পাব দেখুৱাব নোৱাৰিলোঁ বন্ধই কৰিলে চাওক ইফালে সেইটো চব বন্ধই কৰি দিলে আমাৰ অহাত দেৰি হৈ গ'ল তো সেইটো কাৰণে বন্ধ কৰিলে এইফালে চব পিছফালটো দেখুৱাই লৈ বন্ধ কৰি দিলে আৰু ভিতৰৰ পৰাই দেখুৱাব নোৱাৰিলে যিটো বাহিৰৰ পৰাই দেখুৱাইছোঁ আৰু চাওক বেয়া নাপাব আৰু কি কৰিবা আমাৰ অহাতে দেৰি হৈ গ'ল যদিও আৰু বাহিৰৰ পৰাই চাই লওকচোন কেনেকুৱা লাগিছে বাৰু ওলাই আহিলোঁ ভিতৰৰ পৰা ওলাই একো কালী মন্দিৰ আহিলোঁ একো দেখুৱাই নহ'লে একো নহ'লে তেন্তে ভাবিছোঁ আৰু তামোলকে খাই যাওঁ আৰু দোকানত সোমাই তামোলখন তেতিয়া কেইটকাকৈ লয় বাইদেউহঁতেহে গম পায় আৰু বাইদেউ তামোল কেইটকা চবতে 5 টকা বিকি আছে এখন তামোল এতিয়া ইয়াত সুধিছোঁ কালী মন্দিৰত আহি কেইটকা লয় কি কথা নাজানো দামটো বাইদেউ কৈছে 5 টকা চবতে একে তেন্তে খাই তামোল দিয়া মই তামোল খাবলৈ যেতিয়া আপোনালোকেও খাওক আৰু মোৰ লগতে আৰু কি কৰিব নোৱাৰোঁ একো দেখুৱাই নোৱাৰোঁ তামোলখনকে খাওক আৰু তামোলখন খাই কৰোঁতে পুৰা আমেজ লওক আৰু বাৰু চূণ খান একো নাখাওঁ বাৰু আপোনালোকে যদি চূণ খাই ঘৰৰ পৰা লৈ খাব বাৰু বাইদেউ কালী মন্দিৰটো কেইটাৰ পৰা কেইটালৈকে খোলা থাকে কৈ দিয়ক কেইটাৰ পৰা খোলে ৰাতিপুৱা 8টাৰ পৰা খোলা ৰাতি কেইটালৈ খোলা নোখোলে সন্ধিয়া কেইটা 4টাত বন্ধ কৰি দিয়ে তো আপোনালোকে আহিলে ৰাতিপুৱা 8টা বজাত আহিলে ইয়াত 9টাত আছিলোঁ ক'ৰবাত দূৰৰ পৰা আহিলে 8টাত আহিব 8টাত আহিলে তেতিয়া ধুনীয়াকৈ পাব আৰু যদি দেৰিকৈ আহে 4টা বজাত বন্ধ কৰি দিয়ে তো সোনকালে আহিব অকণমান সোনকালে আহিলে তেতিয়া পাব আৰু দেৰিকৈ আহিলে তো বন্ধই কৰি দিয়ে আমি এতিয়া দেৰিকৈ অহাৰ কাৰণে আজি একোৱেই নহ'ল একো দেখুৱাব নোৱাৰিলোঁ অকল ভিডিঅ'টো এয়াই আছিলে কেনেকুৱা পালে কি পালে সকলোবোৰ জনাব আৰু যদি ভাল লাগে তেন্তে লাইক কমেণ্ট নালাগে দেই কমেণ্ট নালাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব আৰু নিজৰ বুলি কৰি দিব আৰু যাতে আকৌ আগলৈ আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদে যাতে আমাক আগলৈ লৈ যায় সেয়ে আপোনালোকৰ বহুতখিনি আৰু কিনো কম যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কমেণ্ট নালাগে শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিলে হ'ব আৰু এয়া আছিলে জয় অসম।